যদি ভালপোৱা ব্যক্তিজনে তোমাক অৱহেলা কৰে বা তোমাক দূৰ কৰি ৰাখে, তেন্তে তুমি তাৰ কোনো প্ৰতিবাদ নকৰিবা। বৰং নিঃশব্দভাৱে তুমি চাই থাকিবা যে তাই তোমাক এই বেলেগ কাৰোবাক ভাল পাব পাৰে নে নাই। যদি দেখা যায় তাই বেলেগ কাৰোবাক ভাল পায়, তেতিয়াহ'লে তুমি বুজিবা যে তাই তোমাক কেতিয়াও ভাল পোৱাই নাছিল। আৰু যিজন ব্যক্তিয়ে তোমাক ভাল পোৱাই নাছিল, তাৰ কাৰণে তুমি কিয় ইমান নিজকে কষ্ট দি থাকিবা? কিয় নিজকে দুখ দি থাকিবা? কিছুমান মানুহ হঠাতে ইমান পৰিৱৰ্তন হৈ যায় যে যদি তেওঁৰ অতীতৰ চৰিত্ৰৰ সৈতে বৰ্তমানৰ চৰিত্ৰ তুলনা কৰা হয়, তেতিয়াহ'লে বহুত পৰিৱৰ্তন দেখা পোৱা যায়। যদি তাই সঁচাকৈ পৰিৱৰ্তন হয়, তেতিয়া তাইক জোৰ কৰা কোনো উচিত নহয়। কাৰণ জোৰ কৰি কাৰো প্ৰকৃত ভাল পোৱা নাযায়। যদি তাই সঁচাকৈ তোমাক ভাল পায়, তেতিয়াহ'লে তাই এদিন আকৌ আহিব। তাই তাৰ ভুল এদিন বুজিব পাৰিব। আৰু যদি তাই কেতিয়াও ঘূৰি নাহে, তেতিয়া জানিবা যে তেওঁ বা তাই তোমাক কোনোদিনেই ভাল পোৱাই নাছিল। আৰু যি তোমাক সঁচা ভাল পায়, তাই হয়তো তোমাৰ সৈতে অভিমান কৰি দুই এদিনমান কথা নপতাকৈ থাকিব পাৰে, কিন্তু তাই পুনৰ ঘূৰি আহিব আৰু তোমাক ভাল পাব। ইয়াক কয় সঁচা ভাল পোৱা।